Hello বন্ধু-বান্ধৱীৰ welcome back to the channel গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক চেনেলটো স্বাগতম জনাইছোঁ। আগৰ পৰা সকলো গালি আছে ভিডিঅ' স্কিপ কৰি লাষ্টৰ চাই থাকিব। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট জিকেৰ তো ভিডিঅ'টো কেবিনেট মিনিষ্টাৰ হয় অসম মন্ত্ৰীসভাৰ তালিকাটো চাই থাকক। 1 নম্বৰ প্ৰশ্ন অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হ'ব ৰণোজ পেগু। 2 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যপালৰ নাম কি? উত্তৰটো হ'ব জগদীশ মুখী। 3 নম্বৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? উত্তৰটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 4 নম্বৰ প্ৰশ্ন অসমৰ গৃহমন্ত্ৰীৰ নাম কি? বহুত সৰু ভিডিঅ' হয়, উত্তৰটো হ'ব বহুত ইম্পৰ্টেণ্ট নহয়, উত্তৰটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 5 নম্বৰ অসমৰ গৃহমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হ'ব অতুল বৰা। বন্ধু-বান্ধৱীসকল ইমানেই আকৌ ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো ভাল পালে বন্ধু-বান্ধৱী বাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটোত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কেনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থ্যাংকছ ফৰ নতুন ভিডিঅ'ত দেখা পাম।